নমস্কাৰ বিসি ব্লগ তথা নিবেদিতা হোলসেল স্টোৰ পৰা আকৌ অন্য এটা ভিডিঅ' মাজলৈ প্ৰথমে স্বাগতম জনালোঁ। প্ৰথমবাৰ আমি সকল উইণ্টাৰ কালেকশ্যন লৈ আহিছোঁ। আজি ভিডিঅ'টো বহুতে ধুনীয়া হ'ব গৈ আছে, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। ঠাণ্ডা নিচেই পালেহি, একেবাৰে 0 সাইজৰ পৰা দেখাম, একেবাৰে বয়োজ্যেষ্ঠৰ লোকলৈকে আমি আজি ৰেডিমেডৰ ওপৰত দেখাম। অনলি ৰেডিমেড, বহুতে কৈ আছিলে দাদা ৰেডিমেডৰ ওপৰত দেখাব, জেন্টছৰ ওপৰত দেখাব আৰু সৰু সৰু বাচ্ছাৰ ওপৰত দেখাব। সেই হেতুকে লৈ আহিছোঁ আমি আজি একেবাৰে 0 সাইজৰ পৰা ৰেডিমেডৰ ওপৰত দেখাম। আজি একেবাৰে কোৱালিটি বহুত সুন্দৰ হ'ব, প্ৰাইচবিলাক একেবাৰে বজাৰৰ তুলনাত বহুতে কমত পাব, কেৱল ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা। আপোনালোকে নিবেদিতা হোলসেল ষ্ট'ৰত ভিজিট কৰিবহি, তেতিয়া গম পাব আপোনালোকে আমি উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰবিলাক আপোনালোকে একেবাৰে কম ৰিজনেবল প্ৰাইজত পাব, বজাৰৰ তুলনাত আপোনালোকে একেবাৰে কমত পাব প্ৰাইচবিলাক। এতিয়া চাই লওক, আপোনালোকক প্ৰথম কম্বলৰ পৰা ষ্টাৰ্টিং কৰিম। কম্বল লৈছোঁ কিংফিচাৰ ব্ৰেণ্ডটো, ভাইটি দেখাই দিয়া প্ৰথম। কিংফিচাৰ হ'ব ব্ৰেণ্ডটো, চাই লওক ব্ৰেণ্ডৰ নাম চাব সদায় কিংফিচাৰ, নম্বৰ 1 হয়, নম্বৰ 1ত আছে চাব কিংফিচাৰ। এতিয়া মই এপিচ খুলি দেখাম আৰু প্ৰাইচবিলাক একেবাৰে ৰিজনেবল ৰাখি দিম। মই প্ৰাইজৰ কাৰণে একো টেনশ্যন নল'ব, আপুনি বজাৰৰ তুলনাত আপোনালোকে একেবাৰে কমত পাব। আপোনালোকে কিংবেৰী কিবাকিবি ধেৰ ব্ৰেণ্ডৰ নাম আছে, আপোনালোকে সেইবিলাকেই পাব, 1100 1200 বিকি আছে। আপোনালোকে কিংফিচাৰ নামটো চাই লওক, আকৌ কিংফিচাৰ পাব আপোনালোকে অনলি 1050ত আমি দি দিছোঁ। মনত হ'ব 1050 ৰুপিছত। বহুতে আহল বহল হ'ব, 3জনৰ কাৰণে হৈ যাব। চাই লওক বহুতে আহল বহল হ'ব, চাই লওক কোৱালিটি বহুত সুন্দৰ হ'ব। মই খুলি দেখাই দিছোঁ, চাই লওক বহুতে সুন্দৰ হ'ব। 1050 টকাত ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা ক্ৰয় কৰিব পাৰিব। আগৰ ষ্টকবিলাক শেষ হৈ গৈছিলে, আকৌ নতুন ষ্টক আহি গৈছে। চাই লওক 1050ত। আৰু ভিডিঅ'টো যদি কোনোবাই শ্বেয়াৰ কৰি আহে, এটা লাইক কৰি আহিব। ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিয়ে নহয় আৰু ৰিজনেবল ৰাখি দিম, আৰু প্ৰাইচটো তেখেতৰ কাৰণে এটা অফাৰ দি দিম, স্পেচিয়েলিষ্ট অফাৰ দি দিম। মনত থ'ব 1050 টকা। আৰু আমাৰ ভিডিঅ'টো যদি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি আহে, আপোনালোকে যদি এটা লাইক কৰিও আহে, এটা কমেণ্ট লিখিব সুন্দৰকৈ কেনেকুৱা পাইছে। আপোনালোকক যদি ল'বলৈ আহোঁতে আপোনালোকে সেইখিনি কৰি আহিব, আমি আৰু প্ৰাইচটো আপোনালোকক চাই দিম যিমানখিনি পাৰোঁ। আপোনালোকে বজাৰৰ তুলনাত একেবাৰে কমত পাব, 3জন হোৱা বহুতে আহল বহল হ'ব। 1050 টকাত, মাত্ৰ 1050 টকাত এনেকুৱা ধৰণৰ সুন্দৰ বিগ চাইজৰ একদম কিং চাইজ হ'ব। কিং চাইজৰ কম্বলবিলাক আপোনালোকে ক্ৰয় কৰক ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা, মাত্ৰ 1050। আৰু ভিডিঅ' যদি শ্বেয়াৰ কৰি আহে আৰু প্ৰাইচবিলাক ৰিজনেবল কৰি দিয়া হ'ব। মনত থ'ব, চাই লওক কম্বল পূৰা আছে, ষ্টক এভেইলেবল আছে। আগৰ ষ্টকবিলাক শেষ হৈ গৈছিলে, আকৌ ষ্টক আহি গৈছে। চাই লওক, যাক যেনেকুৱা লাগে ল'ব পাৰিব। এতিয়া মই দেখাই দিম আপোনালোকক লেডিছৰ চুৱেটাৰ দেখাম। বহুতে চলিছিলে এই চুৱেটাৰবিলাক, লেডিছৰ চুৱেটাৰ ফেঞ্চিত দেখাম। মই প্ৰথম যিকেইটা বেছিকৈ চলি আছিলে মই সেইকেইটা দেখাই দিম। আকৌ ষ্টক আহি গৈছে, কালাৰ কমিউনিকেশ্যনবিলাক পাই থাকিব আপোনালোকে। দেখাই দিছোঁ মই, চাই লওক বহুতেই সুন্দৰ হ'ব। ভাইটি ভালকৈ দেখাই দিবা। চাই লওক বাইদেউ, খুইদেউ, পেহীদেউ, ভণ্টিহঁতৰ কাৰণে নতুন ষ্টাইলত লৈ আহিছোঁ। জয়পুৰী মাল হয়, ডাইৰেক্ট জয়পুৰৰ পৰা আহিছে মালবিলাক। আমি প্ৰাইচবিলাক একেবাৰে ৰিজনেবল ৰাখি দিম। চাই লওক, চাই লওক বহুতে সুন্দৰ হয়, নতুন কালেকশ্যন। যদি ভাল লাগিছে এটা স্ক্ৰীনশ্বট ল'ব। বাইদেউসকলে, দূৰণিবতীয়া বাইদেউসকলৰ কাৰণে যিসকলে আমাৰ দোকানত ভিজিট কৰিব নোৱাৰে, তেখেতলোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব। আৰু অনলাইন মাধ্যমেদি অৰ্ডাৰ ল'বৰ কাৰণে আমি কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকে লৈ ল'ব। আৰু এটা লগত স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছএপত আপোনালোকে যোগাযোগ ৰাখিব, হোৱাটছএপৰ লগত যোগাযোগ ৰাখি দিব আমাৰ দোকানৰ নম্বৰৰ লগত। 8031527775 নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব যদি এই চুৱেটাৰটো ভাল লাগিছে। আৰু প্ৰাইচবিলাক আমি একেবাৰে ৰিজনেবল ৰাখি দিছোঁ। আপোনালোকে 450ত এনেকুৱা ধৰণৰ চুৱেটাৰবিলাক আপোনালোকে লৈ যাব। মনত থ'ব 450। বহুতে ফেঞ্চি হ'ব, বহুতে ধুনীয়া হ'ব, বহুতে লুকটো নতুনত আছে, একেবাৰে সম্পূৰ্ণ 2024 আৰু 2025ৰ একেবাৰে নিউ লুকত আছে। চাই লওক মাত্ৰ দাম ৰাখিছোঁ 450। আৰু কালাৰ কমিউনিকেশ্যনবিলাক পাই থাকিব। কালাৰবিলাক আমি এতিয়া খুলি নেদেখাওঁ, আপোনালোকে কালাৰ কমিউনিকেশ্যনবিলাক পাই থাকিব। মই ডিজাইনবিলাক দেখাই দিছোঁ। নতুন ষ্টক যিহেতু 2024 আৰু 25ৰ নতুন ষ্টক, সেইকাৰণে আমি দেখাই দিছোঁ। আৰু আগৰ ষ্টকবিলাক শেষ হৈ গৈছিলে, আকৌ নতুন ষ্টক আহি গ'ল, সেইটো কাৰণে মই দেখাই দিলোঁ। বহুতে চেলিং হৈছে সেই চুৱেটাৰটো। আৰু আপোনালোকে যদি দূৰণিবতীয়া বাইদেউসকলে যদি ভাল লাগিছে, আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব আৰু লগত আমাৰ নিবেদিতা হোলসেল ষ্ট'ৰৰ লগত যোগাযোগ ৰাখিব। চাই লওক আৰু এটা লৈ আহিছোঁ মই, ধুনীয়া লৈ আহিছোঁ। আজি ব্ৰেণ্ডৰ হ'ব, ফেঞ্চি ষ্টাইলত লৈ আহিছোঁ। চাই লওক বক্স পেকিং থাকিব এনেকুৱা ধৰণৰ। ডিজাইনবিলাক সুন্দৰ লুকত আছে, ডিজাইনবিলাক বহুতে ভাল হ'ব। চাই লওক আপোনালোকে, কিন্তু বেছি নল'বা। চাই লওক বহুতে ধুনীয়া হ'ব। যদি ভাল লাগিছে এটা স্ক্ৰীনশ্বট লৈ ল'ব, একেঠাইতে থাকিবা। যদি ভাল লাগিছে এটা স্ক্ৰীনশ্বট লৈ ল'ব। চাই লওক প্ৰাইচবিলাক একদম ৰিজনেবল ৰাখি দিম। চাই লওক ফেঞ্চি লুকত আছে,
বহুতে সুন্দৰ হ'ব, কোৱালিটি বহুত সুন্দৰ হ'ব, কোৱালিটি বহুত সুন্দৰ হ'ব। প্ৰাইচবিলাক একেবাৰে বজাৰৰ তুলনাত আপোনালোকক একেবাৰে কম ৰাখি দিম। চাই লওক, প্ৰাইচবিলাক ৰিজনেবল ৰাখি দিম আমি। প্ৰাইচবিলাক ইয়াৰ ৰাখি দিছোঁ আমি মাত্ৰ 620 টকা। 620 টকাত আপোনালোকে এনেকুৱা বক্স পেকিঙত ধুনীয়া ধুনীয়া আপোনালোকে চুৱেটাৰ কালেকশ্যন কৰিব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ। মনত থ'ব, ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ চুৱেটাৰবিলাক আপোনালোকে কালেকশ্যন কৰিব পাৰিব। যাক যেনেকুৱা কালাৰ লাগে কালাৰবিলাক পাই থাকিব। চাই লওক, মই খুলি দেখাই দিছোঁ, এপিচ দেখাই দিলোঁ, এতিয়া কালাৰবিলাক দেখাই দিম। চাই লওক, বক্স পেকিঙত হ'ব চব 620 টকা। প্ৰাইচবিলাক কৈ দিলোঁ মই 620 টকাত। আপোনালোকে যাক যেনেকুৱা লাগে ডিজাইনবিলাক ল'ব পাৰিব। চাই লওক, কালাৰবিলাক পাই থাকিব 620 টকাত আপোনালোকে ল'ব পাৰিব কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ পৰা। মনত থ'ব, যাক যেনেকুৱা লাগে ডিজাইনবিলাক পাই থাকিব, ডিজাইনো পাব আৰু কালাৰো পাব। চাই লওক, যদি কালাৰটো ভাল লাগিছে এটা স্ক্ৰীনশ্বট লৈ ল'ব, পটাপট এটা স্ক্ৰীনশ্বট লৈ ল'ব আৰু নিবেদিতা হোলচেল ষ্ট'ৰত কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। আপোনালোকে হোম ডেলিভাৰী ল'ব পাৰিব। মাৰুতি DTCৰ দ্বাৰা আপোনালোকে ডেলিভাৰী ল'ব পাৰিব। চাই লওক, 520 টকা আৰু শ্বিপিং চাৰ্জ যদি দূৰণিবতীয়া বাইদেউসকলে ল'ব বিচাৰে তেতিয়াহ'লে শ্বিপিং চাৰ্জ এক্সট্ৰা হ'ব। চাই লওক, এতিয়া মই লেডিছৰ চুৱেটাৰ দেখাই দিলোঁ আৰু চুৱেটাৰ এতিয়া মই নেদেখাওঁ। এতিয়া মই সৰু কিডছৰ কাৰণে দেখাই দিম অলপ। ধুনীয়া ধুনীয়া ফেঞ্চিত আহিছে। চাই লওক, বক্স পেকিং হ'ব। চাই লওক, বহুতেই সুন্দৰ হ'ব। চাই লওক, দামবিলাকো একেবাৰে ৰিজনেবল হ'ব। চাই লওক, দামবিলাক একেবাৰে ৰিজনেবল ৰাখি দিম। চাই লওক, বক্স পেকিঙত আহিব এনেকুৱা ধৰণৰ, বহুতেই সুন্দৰ হ'ব। 2 বছৰলৈকে পাৰিব, ছোৱালী হওক ল'ৰাৰ কাৰণে বহুতেই সুন্দৰ হ'ব। 2 বছৰৰ কাৰণে হ'ব, চব বক্স পেকিঙত আছে। চাই লওক, পেণ্টটো হ'ব, এইটো হ'ব আপোনাৰ জাম্পাৰ ষ্টাইলত হ'ব, কুৰ্টৰ ষ্টাইলত আছে। আপোনালোকে চাই লওক, টুপি সহ পাব আপোনালোকে। মাত্ৰ পাব ইয়াৰ এতিয়া প্ৰাইচবিলাক আমি জনাই দিছোঁ আপোনালোকৰ সুবিধাৰ্থে আমি অফাৰ ৰাখি দিছোঁ। এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ শ্বুটবিলাক আপোনালোকে 350ত ক্ৰয় কৰক। ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা আপোনালোকে মেনুফেকচাৰ জয়পুৰৰ মেনুফেকচাৰ ৰেটত ক্ৰয় কৰক মাত্ৰ 350। বক্স পেকিং হ'ব। চাই লওক, কাপোৰ কোৱালিটি বহুত উন্নত হ'ব। কাপোৰ কোৱালিটি সদায় আপোনালোকে ধ্যান দিব। কাপোৰ কোৱালিটি লৈ পিনিহে বস্তুবিলাক প্ৰাইচবিলাক আহি থাকে। চাই লওক, বক্স পেকিঙত হ'ব, ফেঞ্চি লগত আছে। বজাৰৰ মূল্য ইয়াৰ 800-900 টকা হ'ব। নিবেদিতা হোলচেল ষ্ট'ৰত আপোনালোকৰ প্ৰাইচবিলাক আমি একেবাৰে ৰিজনেবল ৰাখি দিছোঁ। একেবাৰে কম প্ৰাইচত ক্ৰয় কৰিব পাৰিব, 350। চাই লওক, কালাৰ কম্বিনেশ্যনবিলাক বহুতেই সুন্দৰ হ'ব। চাই লওক, 2 বছৰৰ পৰা 2 বছৰলৈকে হ'ব। চাই লওক, কাপোৰ কোৱালিটি সদায় কাপোৰ কোৱালিটি আপোনালোকে ধ্যান দিব আৰু প্ৰাইচটো একেবাৰে কমত পাব, ৰিজনেবল হ'ব। চাই লওক, কালাৰ কম্বিনেশ্যন বহুতেই সুন্দৰ হ'ব। এইটো পেণ্টটো হ'ব। চাই লওক, ছোৱালী হওক ল'ৰা হওক আপোনালোকে ক্ৰয় কৰিব পাৰিব 2 বছৰলৈকে। 1 বছৰৰ পৰা 2 years আপোনালোকে 350ত লৈ যাওক। কাপোৰ কোৱালিটি আপোনালোকে জাহা তাহে কাপোৰ নহয়, এইবিলাক বহুত সুন্দৰ কাপোৰ হয়, বহুত ভাল কোৱালিটি কাপোৰ হয়। বক্স পেকিঙত হ'ব। আপোনালোকে চাই লওক, বক্স পেকিঙত আমি দি দিছোঁ মেনুফেকচাৰ ৰেটত, জয়পুৰৰ মেনুফেকচাৰ ৰেটত 350। মই হ'ব 350ত ক্ৰয় কৰক। কালাৰ কম্বিনেশ্যনবিলাক বহুতেই সুন্দৰ হ'ব। চাই লওক, চব আহিব বক্স পেকিঙত 350ত আপোনালোকে ক্ৰয় কৰিবলৈ কিন্তু নাপাহৰিব। যদি দূৰণিবতীয়া বাইদেউসকল যদি এটা স্ক্ৰীনশ্বট লৈ লয়, যদি ভাল লাগি গৈছে এই কাপোৰযোৰ, তেতিয়া লগত আমাৰ কণ্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ ৰাখিব, আপোনালোকে অৰ্ডাৰ ল'ব পাৰিব। এতিয়া মই আৰু দেখাই দিছোঁ ফেঞ্চি ষ্টাইলতে দেখাম আজি। বহুতেই সুন্দৰ হয়, নতুন মালবিলাক আহি গৈছে যিহেতু আপোনালোকে ল'ব পাৰিব একেবাৰে পানী ভাৰত। মোবাইল ভালকৈ ধোৱা, একেবাৰে পানী ভাৰত ল'ব পাৰিব। চাই লওক, পানী ভাৰত ল'ব পাৰিব আপোনালোকে। আমাৰ নিবেদিতা হোলচেল ষ্ট'ৰ ঠিকনাটো মই দি দিছোঁ। আপোনালোকে ধেমাজি তিনিআলি হয়, মেইন টাউন হয় আৰু 8011152775 নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকে দূৰণিবতীয়া বাইদেউসকলে যদি আমাৰ দোকানত ভিজিট কৰিব বিচাৰে আপোনালোকে আহিব পাৰিব। কিবা যদি প্ৰব্লেম হয় কল কৰিব, ঠিক আছে। চাই লওক, বহুতে লুকত আছে, বহুত কিউটৰ লুকত আছে। ছোৱালীৰ কাৰণে লৈ আহিছোঁ, লেডিজ কিডছৰ বেবী সৰু আপোনাৰ 1 বছৰৰ পৰা আপোনালোকে পাই যাব 5-6 বছৰ, 8 সাললৈকে পাই যাব, 8 বছৰলৈকে পাই যাব। চাই লওক, বহুতেই সুন্দৰ হ'ব, বহুত কিউট ড্ৰেছ লৈ আহিছোঁ। উইণ্টাৰ কাৰণে উইণ্টাৰ কালেকশ্যন হ'ব। চাই লওক, বহুতেই গৰম কাপোৰ হ'ব। চাই লওক, বহুতেই সুন্দৰ আছে লুকযোৰ। এইটো পেণ্ট আহিব, এইটো আপোনাৰ ক্ৰক টপৰ ষ্টাইলত আছে। ক্ৰক টপ হ'ব, গৰম কাপোৰৰ চুৱেটাৰ হ'ব আৰু এটা পেণ্ট হ'ব, গৰম কাপোৰ হ'ব, ফেঞ্চি হ'ব। কাপোৰযোৰ লুকটো বহুতেই সুন্দৰ হ'ব, বক্স পেকিং হ'ব। চাই লওক, বহুতেই সুন্দৰ হ'ব। কালাৰ কমিউনিকেশ্যনৰ কাৰণে কালাৰ কমিউনিকেশ্যনবিলাক পাই থাকিব আপোনালোকে। কালাৰবিলাক এনেকুৱা আহিব বক্সত, আপোনালোকে যেনেকুৱা লাগে ল'ব পাৰিব। মই এতিয়া ইয়াৰ প্ৰাইচটো মই জনাই দিম আপোনালোকক। ইয়াৰ প্ৰাইচটো মই জনাই দিছোঁ। প্ৰাইচ আপোনালোকৰ সুবিধাৰ্থে একেবাৰে কম ৰাখি দিছোঁ আমি। 450ত এনেকুৱা ধৰণৰ সুন্দৰ কোৱালিটি পাব। 450ত আপোনালোকে এনেকুৱা ধৰণৰ ক্ৰক টপৰ এটা চুৱেটাৰ লওক আৰু এটা প্লাজো ষ্টাইলত আপোনালোকে এটা লেগিংছৰ নিচিনা এটা পেণ্ট ক্ৰয় কৰক। লগতে বহুতে ফেঞ্চি হ'ব, ধুনীয়া ড্ৰেছ আছে, কিউটছ হ'ব বেবীৰ কাৰণে। 450ত আপোনালোকে এনেকুৱা ধৰণৰ বক্সৰ সুন্দৰ সুন্দৰ কোৱালিটি কাপোৰবিলাক ক্ৰয় কৰিব পাৰিব আৰু কালাৰ কমিউনিকেশ্যনৰ কাৰণে কোনো টেনশ্যন নাই, অসুবিধা নাই, আপোনালোকে ল'ব পাৰিব। আৰু লুকবিলাক বহুতেই সুন্দৰ হ'ব। চাই লওক,
ডিজাইনটো বহুত ধুনীয়া লৈ আহিছোঁ আপোনালোকে চব ফেঞ্চিত লৈ আহিছোঁ চাই লওক বহুতেই সুন্দৰ হ'ব কিউটছ হ'ব চাই লওক এইযোৰ চাই লওক বহুতেই সুন্দৰ হ'ব এইটো আপোনালোকে 3 ইয়াৰ্ছলৈকে 3-4 ইয়াৰ্ছলৈকে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব চাই লওক বহুতেই সুন্দৰ হ'ব এইটো পেণ্ট হ'ব চাই লওক ক্ৰপটে বহুতেই সুন্দৰ পেণ্টটো বহুতেই ধুনীয়া ডিজাইনত আছে চাই লওক ধুনীয়া ডিজাইনত আছে এইটো টপটো হ'ব চাই লওক বহুতে এনেকুৱা ধৰণৰ সুন্দৰ ড্ৰেছবিলাক আপোনালোকে ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা মাত্ৰ আপোনালোকে ক্ৰয় কৰিবলৈ নাপাহৰিব একেবাৰে ৰিজনেবল প্ৰাইজত ক্ৰয় কৰিবলৈ নাপাহৰিব মাত্ৰ আপোনালোকক দি দিছোঁ আমি 450 টকাত বক্স পেকিং মাল পাব আপোনালোকে 450 টকাত আপোনালোকে ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা ক্ৰয় কৰিবলৈ নাপাহৰিব চাই লওক বজাৰৰ তুলনাত প্ৰাইচবিলাক একেবাৰে ৰিজনেবল হৈ যাব চাই লওক আপোনালোকে আমাৰ দোকানত ভিজিট কৰিবহি আৰু বহুতে আজি দীঘলীয়া হৈ গৈছে ভিডিঅ'টো নেক্সট ভিডিঅ' আপোনালোকে চাই থাকিব নেক্সট ভিডিঅ'বিলাকত আমি আকৌ বহুতে সুন্দৰ ড্ৰেছ লৈ আহিম একেবাৰে ৰিজনেবল হ'ব প্ৰাইচবিলাক চাই লওক আৰু এযোৰ মই দেখাই দিছোঁ জেন্টছৰ কাৰণে হ'ব চাই লওক এইটো টুপিও আহিব লগত চাই লওক ফেঞ্চিত অকল ফেঞ্চিত উন্নত মানদণ্ডৰ কোৱালিটিৰ কাপোৰ দেখাই আছোঁ আজি ফেঞ্চিত হ'ব চাই লওক এইটো পেণ্টটো আহিব চাই লওক প্ৰাইচবিলাকো একেবাৰে ৰিজনেবল ৰাখি দিম চাই লওক বেবী শ্বুট দেখাই দিছোঁ আজি গৰমৰ কাৰণে চাই লওক বহুতেই সুন্দৰ হ'ব টুপি হেতি পাব আপোনালোকে কাপোৰ কোৱালিটি আপোনালোকে সদায় ধ্যান দিব কাপোৰ কোৱালিটি আৰু আপোনালোকে প্ৰাইচটো আপোনালোকে এনেকুৱা 1200 টকীয়া কাপোৰ মাত্ৰ ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা আপোনালোকে 450 টকাত ক্ৰয় কৰক একেবাৰে 0 সাইজৰ পৰা আপোনালোকে 10 ইয়াৰ্ছ 15 ইয়াৰ্ছলৈকে বহুত ফেঞ্চি উইণ্টাৰ কালেকশ্যনবিলাক ল'ব পাৰিব বহুত ধুনীয়া ডিজাইনৰ ল'ব পাৰিব প্লিজ আমাৰ দোকানত ভিজিট কৰিবহি আপোনালোকে সকলোবিলাক তথ্য আপোনালোকে জানিব পাৰিব কেনেকুৱা কাপোৰ কোৱালিটিনো ৰাখিছোঁ আপোনালোকে জানিব পাৰিব আৰু প্ৰাইচবিলাক কিমান কমত দিছোঁ আপোনালোকে জানিব পাৰিব বজাৰৰ তুলনাত আজিলৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব এই ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু বন্ধুবৰ্গলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে কম ৰেঞ্জত বস্তুবিলাক ক্ৰয় কৰিব পাৰে আৰু মোৰ ভিডিঅ'টো নতুন ভিডিঅ' আছে সকলে যদি চাই আছে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ আগুৱাই যোৱাত বহুতখিনি সহায় হ'ব আজিলৈ আৰু বেছি দীঘলীয়া নকৰোঁ আকৌ এটা নতুন ভিডিঅ'ৰ মাজত পুনৰ লগ পাম আজিলৈ ধন্যবাদ